হেল্ল' আমি আজি আৰ্লি ভিডিঅ'টোত কি কৰিছিলোঁ আমি কেৰিয়াৰ কাউন্সেলিঙৰ বিষয়ে পঢ়িছিলোঁ আলোচনা কৰিছিলোঁ আৰু আজি আমি কি কৰিম যে কেৰিয়াৰ কাউন্সেলৰনো কোন হয় বা ছ'চাইটি এখনত কেৰিয়াৰ কাউন্সেলৰনো কি প্ৰয়োজনীয়তা আছে সেই বিষয়ে আজি আমি আলোচনা কৰিম এটা যিটো টাৰ্ম হয় কাউন্সেলৰ মানুহ হৈছে এনেকুৱা এজন পাৰ্চন যিজন ট্ৰেইনড হয় মানুহৰ পাৰ্চনেল বা লাইফৰ ৰিলেটেড বিভিন্ন কনফিউজন বা সমস্যাবিলাক সলভ কৰাত বা তেওঁলোকক শুদ্ধ পথত গাইডেন্স দিয়াত বা মেণ্টৰ কৰাত সেই মানুহজন ট্ৰেইনড হয় সেইজনকে কোৱা যায় এজন কাউন্সেলৰ এটা যিটো টাৰ্ম হয় কেৰিয়াৰ কাউন্সেলৰ হৈছে এনেকুৱা এজন পাৰ্চন যিজন মানুহ কেৰিয়াৰ ৰিলেটেড প্ৰব্লেমৰ ক্ষেত্ৰত কনফিউজনৰ ক্ষেত্ৰত যিবিলাক মানুহক গাইড কৰে সেইজনকে কোৱা যায় কেৰিয়াৰ কাউন্সেলৰ এতিয়া কথাটো হৈছে কি ছ'চাইটি এখনতনো কেৰিয়াৰ কাউন্সেলৰ এজনৰ প্ৰয়োজনীয়তা কি গতিকে ইয়াৰ বিষয়ে 4টা পইণ্ট আছে যে কিহৰ কাৰণে আমাৰ কাউন্সেলৰ এজন অতি জৰুৰী সেই 4টা পইণ্ট আমি আলোচনা কৰিম ফাৰ্ষ্ট যিটো পইণ্ট হৈছে সেই পইণ্টটো হৈছে কি ইউ ডোণ্ট নো এবাউট ইউৰ গ'লছ এণ্ড ইউৰ ড্ৰিমছ এটা ছ'চাইটি এখনত বিভিন্ন ষ্টুডেণ্টৰ মেজৰিটি অফ দ্য ষ্টুডেণ্টৰ ক্ষেত্ৰত দেখা যায় যে ষ্টুডেণ্টৰ বহুত বেছি কনফিউজন থাকে কেৰিয়াৰ ৰিলেটেড প্ৰব্লেমৰ লগত যে কি কেৰিয়াৰ ল'লে মোৰ কাৰণে ভাল হ'ব বা মোৰ কাৰণে ছাবজেক্ট কম্বিনেশ্যনছটো কি হ'ব যিকোনো ষ্টেটত হওক হয়তো ষ্টুডেণ্টজন মেট্ৰিক পাছ হ'ব পাৰে বা স্কুলতে থকা হ'ব পাৰে বা কলেজত থকা হ'ব পাৰে বা ইউনিভাৰ্চিটিতে হওক যিকোনো ছিটুৱেশ্যনত এজন ষ্টুডেণ্টৰ বিভিন্ন ধৰণৰ কেৰিয়াৰক লৈ কি হয় প্ৰব্লেম ফেচ কৰে চ' তেনেকুৱা ক্ষেত্ৰত ষ্টুডেণ্টজনক গাইড কৰিবৰ কাৰণে এজন কাউন্সেলৰৰ অতি প্ৰয়োজনীয় সেই কাউন্সেলৰজনে কি কৰিব পাৰে থ্ৰু কনচালটেঞ্চিৰ জৰিয়তে কমিউনিকেশ্যনৰ জৰিয়তে কি কৰিব পাৰে ষ্টুডেণ্টজনৰ ইণ্টাৰেষ্ট এবিলিটিজ তাৰ টেলেণ্ট প্ৰতিভা সেই গোটেই বস্তুবিলাক এনালাইচিছ কৰি এজন কাউন্সেলৰে ষ্টুডেণ্টজনক শুদ্ধ পথত কোনটো কেৰিয়াৰ পাথ ভাল হ'ব সেই বিষয়ে তেওঁ গাইড কৰিব পাৰে এতিয়া আহিলোঁ নেক্সট পইণ্টটো হৈছে কি ইউ ন' এবাউট ইউৰ গ'ল বাট ইউ ডোণ্ট ন' হাউ টু পাৰ্চিউ ইট অৰ মে বি হোৱাট আৰ দ্য ষ্ট্ৰেটেজিজ এণ্ড প্লেন ইউ নিড টু টেকেন কেয়াৰ অফ এতিয়া বহুত ষ্টুডেণ্টে আৰ্লি ষ্টেজত নিজকে ৰিয়েলাইজ কৰে যে মোৰ ড্ৰিম গ'ল এইটো হ'ব বহুত ষ্টুডেণ্টে আগতীয়াকৈ ৰিয়েলাইজ কৰে যে মই ডক্টৰ হ'ম বা ইঞ্জিনিয়াৰ হ'ম বা টিচাৰ হ'ম কিন্তু মেইন সমস্যাটো হৈছে কি ষ্টুডেণ্টৰ ওচৰত প্ৰপাৰ নলেজ নাথাকে যে কেনেকৈ আমি প্লেন কৰিম নিজৰ কেৰিয়াৰটো কি ষ্টেপ ল'লে মোৰ কাৰণে ভাল হ'ব বা কোনটো পাথৱেত গ'লে মোৰ কাৰণে আটাইতকৈ বেছি মোৰ আউটপুটটো ভাল হ'ব সেই বিষয়ে গোটেই নলেজখিনি কি কৰিব পাৰে এজন কাউন্সেলৰে ষ্টুডেণ্টজনক প্ৰভাইড কৰিব পাৰে কাৰণ সেই কাউন্সেলৰজনে ষ্টুডেণ্টটোক গাইড কৰি পেলাই ক'ব পাৰিব যে ষ্টুডেণ্টজনৰ কোনটো বিষয়ত তাৰ ইণ্টাৰেষ্ট আটাইতকৈ বেছি আৰু কোনটো বিষয়ত গ'লে ষ্টুডেণ্টজনে নিজৰ পাৰফৰ্মেঞ্চটো বহুত বেছি ভাল দিব পাৰিব গতিকে ছেকেণ্ড পইণ্টৰ পিছত আহিলোঁ থাৰ্ড পইণ্টলৈ থাৰ্ড এটা মেজৰ প্ৰব্লেম আছে যিটো হৈছে লেক অফ নলেজ ইন ছ'চাইটি এবাউট ডিফাৰেণ্ট কেৰিয়াৰ অপশ্যনছ এতিয়া কথাটো হ'ল কি প্ৰত্যেক ষ্টুডেণ্টে নিজৰ লাইফত ছাকচেছফুল হ'ব বিচাৰে ইনক্লুডিং মি চ' ছাকচেছফুল হ'বৰ কাৰণে কি হয় you need to have lot of knowledge regarding different options so career related হওক বিভিন্ন ক্ষেত্ৰত আমাক এটা প্ৰপাৰ নলেজ লাগিব যে কি কেৰিয়াৰনো অসমত আছে বা ভাৰতত আছে বা কোন জেগাতনো কি ধৰণৰ বেলেগ কেৰিয়াৰ অপশ্যনছ আছে কিন্তু মেইন প্ৰব্লেমটো হৈছে ছ'চাইটিত কেৰিয়াৰ বিষয়ে প্ৰপাৰ নলেজ নাথাকে আমি নৰ্মেলি কি হয় সমাজত বিভিন্ন ধৰণৰ লোকে কোৱা কথাবিলাকত আমি মোষ্ট অফ দ্য টাইম বেছি ইনফ্লুৱেঞ্চ হৈ যাওঁ চ' তেনেকুৱা ক্ষেত্ৰত ষ্টুডেণ্টবিলাক কি হয় বহুতখিনি ক্ষেত্ৰত মিছগাইডেড হয় চ' সেইটো কাৰণে কি হয় সেই প্ৰব্লেমবিলাক ছল্ভ কৰিবৰ কাৰণে ষ্টুডেণ্টটোক যদি এজন ব্যক্তিয়ে এক্সপাৰ্টাইজ বা এজন ট্ৰেইন ব্যক্তিয়ে যদি ষ্টুডেণ্টজনক কেৰিয়াৰ ৰিলেটেড প্ৰপাৰ নলেজ বা ইনফৰমেশ্যনটো দিব পাৰে যে কোনটো কেৰিয়াৰত কি অপৰচুনিটিজ আছে কোনটো কেৰিয়াৰ ল'লে কোনখিনি জব অপৰচুনিটিজ আছে কি চাকৰি পোৱা যায় বা কি ধৰণৰ বিজনেছ লাইনত বা মাৰ্কেটিং লাইনত হওক কি লাইন এচিভ কৰিব পাৰি সেই কেৰিয়াৰটোৰ জৰিয়তে সেই গোটেই নলেজখিনি এক্সপ'জাৰখিনি কেৰিয়াৰ কাউন্সেলৰজনে ষ্টুডেণ্টজনক দিব পাৰে এতিয়া আহিলোঁ থাৰ্ড পইণ্টলৈ You don't have any knowledge about employability skills. First কথা হ'ল কি লাইফত সববিলাক মানুহৰে এটা প্ৰাইম ইম্পৰ্টেঞ্চ সেইটো হৈছে আৰ্নিং মানি এতিয়া প্ৰত্যেক ষ্টুডেণ্টে বিভিন্ন ধৰণৰ বিষয়ত স্কুলতে হওক কলেজতে হওক পঢ়া শুনা কৰে কিন্তু মেইন সমস্যাটো হৈছে ষ্টুডেণ্টবিলাকৰ হাতত এমপ্লয়েবিলিটিৰ কোনো নলেজ নাই বা স্কিল নাথাকে ষ্টুডেণ্টজনে গম নাপায় যে মই যিটো বিষয় পঢ়ি আছোঁ সেই বিষয়টোলৈ কেনেকৈ মই মনিটাইজ কৰিব পাৰিম জবটো এটা ছাইডত আৰু এটা হৈছে ছেল্ফ এমপ্লয়মেণ্টটো এটা ছাইডত গতিকে যদিহে জবৰ ঠাইত যদি ষ্টুডেণ্টজনে বেলেগ এটা অপশ্যন চুজ কৰিব বিচাৰে অল্টাৰনেটিভলি যে মই কিবা বিজনেছেই কৰিম সেই বিষয়ত আইডিয়াটো জানিবৰ কাৰণে এজন কাউন্সেলৰ অতি জৰুৰী
কেনেকেনো মই সেই বিষয়টোক লৈ ফৰ এক্সাম্পল মই ফিজিক্স বিষয়ত স্পেচিয়েলাইজেশ্যন আছে গতিকে ফিজিক্স বিষয়টোকনো লৈ পেলাই মই জবৰ ঠাইত অল্টাৰনেটিভলি কেনেকৈ মই সেই বিষয়টোত বিজনেছ ৱেত মই আগবাঢ়িব পাৰোঁ কেনেকৈ মইনো মোৰ টিচিং স্কিলটো ফিজিক্সত মই কেনেকৈনো তাক মই মনিটাইজ কৰিব পাৰোঁ সেই বিষয়ে যদি নলেজটো মোক এজন কাউন্সেলৰে দিব পাৰে তেতিয়া ষ্টুডেণ্টজনৰ কি হ'ব লাইফত নিজকে কেৰিয়াৰ এষ্টাব্লিছ কৰিবৰ কাৰণে বহুত বেছি হেল্পফুল হয় গতিকে সেই হেতুকে এজন কেৰিয়াৰ কাউন্সেলৰ ছ'চাইটিত থকাটো অতি জৰুৰী কাৰণ সেই কাউন্সেলৰজনৰ হাতত এনেকুৱা কিছুমান টুলছ থাকে যি টুলছৰ জৰিয়তে কাউন্সেলৰজনে ষ্টুডেণ্টটোৰ অভাৰঅল তাৰ এবিলিটিজ তাৰ ইণ্টাৰেষ্টখিনি চাই চিতি এখন ৰিপৰ্ট দি কাউন্সেলৰজনে চাইক'মেট্ৰিক টেষ্ট কিছুমান কৰি কাউন্সেলৰজনে ষ্টুডেণ্টজনক প্ৰপাৰ কেৰিয়াৰ পাথৱেটো ক্লিন কৰি দেখাব পাৰে চ' সেই হেতুকে এজন কাউন্সেলৰৰ প্ৰয়োজনীয়তা বহুত আছে আৰু আমি জানো যে ছ'চাইটিত বহুত ষ্টুডেণ্টৰে কেৰিয়াৰক লৈ বহুত কথা জানিব মন যায় বা কেৰিয়াৰ লৈ বহুত কুৱেৰিজ থাকে বা বহুত কনফিউজন থাকে গতিকে মোৰ এই ভিডিঅ'বিলাকত ষ্টুডেণ্টবিলাকে বিভিন্ন ধৰণৰ কেৰিয়াৰ ৰিলেটেড কনফিউজন হওক যিকোনো ধৰণৰ কেৰিয়াৰ কি আছেনো কি এক্সপ'জাৰ আছে কেৰিয়াৰবিলাকত সেই বিষয়ে জানিবৰ কাৰণে মোৰ এই ভিডিঅ'বিলাক চাই থাকিব ধন্যবাদ